বৰ্তমান ডিফু এছটি LAC কনষ্টিটুৱেঞ্চিৰ সকলো ঠাইৰ পৰা যিখিনি ভোট গ্ৰহণ হৈছে গোটেইখিনিৰ আমাৰ এই বৰ্তমান 3টা বজাৰ আমাৰ এই সময়ত কেনেধৰণে আগবাঢ়ি আছে লিডিঙত আছে গোটেইখিনি আমি এতিয়া কথা জনাম সেইকাৰণে বৰ্তমান বিজেপি প্ৰাৰ্থী অমৰ সিং দিছয় তেখেতে বৰ্তমান লাভ কৰিছে 2,24,214 আৰু তেখেতে মাৰ্জিনত আছে জেআই কাঠাৰৰ পৰা 95,673 জেআই কাঠাৰে লাভ কৰিছে টোটেল ভোট 1,28,541 তিনি নম্বৰত আছে জয়ৰাম ইংলেণ্ড কংগ্ৰেছৰ পৰা কংগ্ৰেছৰ তেখেতে ভোট লাভ কৰিছে 89,627 চাৰি নম্বৰত আছে জন বাৰ্নাৰ্ড শৰ্মা তেখেতে ভোট লাভ কৰিছে 7,486 আৰু শেষত আছে জটছন বে 6,464 আৰু যিসকলে কাকো ভোট নিদিও আমি none of the above বা সেই অপশনটো যদি সিলেক্ট কৰে তেনে ধৰণৰ ভোটাৰসকলে ভোট কৰিছে 10,853